Dauri আহিছে গাইস মস্ত জোৰত দাউৰি আহিছে গৰু ও ধৰা কেনে লাগছে আশা কৰিছোঁ সকলোৱে ভাল আছে এইটো তাকে শুনিছে গম পাইছে কেনেকুৱা গাইজ আজি আপোনালোকে সেই বিয়াখন দেখুৱাম এখন আপোনালোকে যোৱা ব্লগ দেখিছিল মানে তেলৰ দিন হৈ আছিল মানে জোৰোণৰ দিন আজি বিয়া আৰু আপোনালোকক দেখুৱাইছে আজি কি কৰিছে কি কৰিব সকলোখিনি দেখুৱাইছে চাই থাকক দৰা আছে বহি ইয়াতে দৰাক অলপ কিবা সোধো এই বিয়াখন যে এনেকৈ মানে পুৰণা দিনৰ দৰে পতা হৈছে কি উদ্দেশ্য লৈ পতা হৈছে মানে এইটোৱে উদ্দেশ্য কাৰণ মই সৰুতে আমি দেখিছিলোঁ এনেকুৱা ধৰণৰ বিয়া সেইটো কাৰণে মই ভাবিলোঁ অলপ এই পুৰণা ডিজাইনত অলপ কিছু কৰি দিলে আমাৰ যিখিনি নতুন সৰু ল'ৰা ছোৱালী আছে হয়তো ইয়াতে দেখিলে অলপ ভাল পাব সেইটো কাৰণে মই এইটো বস্তু দেখুৱাই যায় কাৰণ আজিকালি এইটো বস্তু নোহোৱা হৈ গ'ল না চবতকৈ অলপ আনকমন নিচিনা হয় এতিয়া আনকমনৰ নিচিনা হয় ইয়াৰ লগত মোৰ ৰাতি যেতিয়াই দৰা যাত্ৰা আৰম্ভ হ'ব তেতিয়াতো মোৰ গৰু গাড়ীও আছে এখন গৰু গাড়ী চাওক গাইজ ডলাৰ তামোল দিছে গাইজ ডলাৰ পৰাই তামোল দি আছে বা গাইজ চাওক ওপৰত লেম্প আলাইছে ৰাতি লগাব এতিয়া এনে আলাই থৈ দিছে এইফালে চাওক লাইট দিয়ে চিলিচি লাইটবিলাক এইবাৰ গেটখন অলপ দেখুৱাই দিওঁ মানে গেটখন ভালকৈ বনাইছে তো চাওক গাইজ গেট কি মজা বনাইছে নাৰিকলৰ পাতেৰে বনাইছে সম্পূৰ্ণ আৰু জাপি দিছে চাওক গাইজ একদম পুৰণি পৰম্পৰাৰে বনাইছে পুৰা একদম বেয়া গাইজ এতিয়া ৰাতি হৈ গ'ল আৰু ইয়াত এটা মেণ্টেল লাইট লগাইছে মেণ্টেল লাইট লগোৱা হৈছে চাওক পুৰা ধোঁৱা ওলাইছে মেণ্টেল লাইটত গৰু গাড়ী আহিছে অলপমান দেৰি হ'ল মই দেখুৱাইছোঁ গাইজ এইটো হৈছে মেণ্টেল লাইট আগতে কোনোবাই দেখিছিল নে কমেণ্ট কৰি কৈছোঁ বিয়াখন অলপমান তাৰমানে বেলেগতকৈ অলপ বেলেগ হ'ব সেইকাৰণে আপোনালোকে চাই থাকক কেনেকুৱা হয় পুৰা দৰা পুৰা গৰু গাড়ীত যাব আৰু গাইজ গৰু গাড়ী আহি পাইছে এতিয়া চাব যাইছোঁ গৰু গাড়ী আৰু গাইজ এইখনে হৈছে গৰু গাড়ী এইখনতে আজি দৰা যাব গাইজ এতিয়া গৰু গাড়ীখন লাইট চাইটেৰে সজাব ধুনীয়াকৈ আপোনালোকক দেখা আছোঁ চাই থাকক আৰু গাইজ আজি কিবা এটা বেলেগ ভাল লাগিব কাৰণ ফাৰ্ষ্ট টাইম লাইফত ফাৰ্ষ্ট টাইম দেখা পাম যে আজি দৰা গৰু গাড়ী কইনা আনিব যাব সেইকাৰণে বেলেগ কিবা এটা ভাল লাগিব ফাৰ্ষ্ট টাইম দে আৰু গাইজ আপোনালোকেও চাই থাকক কাৰণ আজি আপোনালোকে কিবা এটা নতুন বস্তু দেখা পাব সেইকাৰণে ভালদৰে চাই থাকক আৰু গাইজ এতিয়া নিউজ চেনেল আহিছে আৰু সাংবাদিকসকলে ইণ্টাৰভিউ লৈ আছে দৰাৰ গাইজ গৰু গাড়ী সজোৱা হৈ গ'ল কি ধুনীয়া কি মজা লগাকৈ সজাইছে গাইজ চাওক গাইজ বেলেগ সজাইছে দেই জেনেৰেটৰ লগাই দিছে আৰু গাইজ দৰা এতিয়া বহি লৈছে গৰু গাড়ীত এতিয়া সকলো মানে দুজনমান পিছফালে বহি ল'ব আৰু এতিয়া সকলো যাব ৰেডি গাইজ গৰু গাড়ী যাব ধৰিছে গাইজ আৰু গাইজ এতিয়া হ'ল এনজয় ষ্টাৰ্ট গাইজ চাই থাকক ইয়াৰ পিছত কি ভাল লাগিব গৰু গাড়ীত যাই আছে দৰা গাইজ 4 কিলোমিটাৰ দূৰত কইনা ঘৰ আৰু এতিয়া খোজকাঢ়ি যায় বহুতে খোজকাঢ়ি যাব বহুত এনেকুৱা বিয়া কেতিয়াও দেখা নাছিলোঁ আজি লাইফত ফাৰ্ষ্ট টাইম এনেকুৱা বিয়া দেখিছোঁ আৰু চাই থাকক চাই থাকক গাইজ চাওক কি জমনি গাইজ মানে ৰাস্তাত তেনেকুৱা মানুহ হৈছে চোৱা মানুহৰ পৰাই যোৱা মানুহৰ পৰা পুৰা মানুহ পুৰা আহি আছে গৰু গাড়ী পুৰা আহিছে গাঁৱৰ গোটেই মানুহ মানে দৰাক চাব ৰখি আছে মানে গৰু গাড়ী লৈ আহিছে গাইজ আপোনালোকে যদি এনেকুৱা বিয়া ক'ৰবাত দেখিছে তেনেহ'লে কমেণ্টত জনাব ময়ো চাওঁ কোনে কোনে দেখিছে এনেকুৱা বিয়া গাইজ জনাব কমেণ্টত আৰু চাওক গাইজ মানুহে মানুহ
ফাৰ্ষ্ট টাইম গাইজ এনেকুৱা বিয়া পালোঁ ফাৰ্ষ্ট টাইম পুৰা বেলেগ লাগিছে অলপ গাইজ গাড়ী লোৱাবিলাকে গাড়ী লৈ যাইছে আৰু আমি খোজকাঢ়ি আছোঁ খোজকাঢ়ি আহিবিলাকে দাউৰি আহিব লগা হৈছে কাৰণ গৰু জোৰত যাইছে চব দাউৰি আছে গাইজ একো নাই গাইজ আজি পুৰা দাউৰি মাছ ভাল লাগিব কিবা এটা ভাল লাগিছে বেলেগ এক্সপিৰিয়েঞ্চ চাওক গাইজ গৰু গাড়ী লৈ দৰা আহিছে গাইজ মই স্কুটিত বহি লৈছোঁ কাৰণ দাউৰিব নোৱাৰোঁ আৰু বহুত ভাগৰ ধৰিছে আৰু যোনবিলাকে খোজকাঢ়ি আহিছে সেইবিলাক চবে দাউৰি আহিব লগা হৈছে আৰু এইফালে ড্ৰাইভাৰ আছে আমাৰ আহি থকা ৰাস্তাত আগুৰি এনেকুৱা কুৱেশ্যন সুধি আছে কিছুমান দৰা গাইজ নিউজ চেনেলৰ সাংবাদিকসকলে দৰাক আগুৰি কুৱেশ্যন সুধি আছে মানে ইণ্টাৰভিউ লৈছে আৰু গাইজ পিছফালে বহুত গাড়ী আহিছে ই ৰিক্সা 25খন আহিছে আৰু নিজৰ পাৰ্চনেল গাড়ীটো বহুত আছে তাতে মাৰুতি মোটামুটি 10খন মানে বহুত আছে গাইজ আগতে এনেকুৱা বিয়া দেখিছে নাই বেলেগ এক্সপিৰিয়েঞ্চ এটা কিবা আজি আৰু দাউৰি আহিছে গাইজ বস্তুবিলাক দাউৰি আহিছে গৰু আৰু অলপ হৈছে বেয়া দূৰত দাউৰিছে সেইখিনি ভিডিঅ'ত দেখুৱাব নোৱাৰিলোঁ গাইজ ৰাস্তাত থকা ৰাইজসকলৰ মুখত এটা হাঁহি কিবা এটা ভাল লাগে সিহঁতে হাঁহি ভিডিঅ' কৰি আছে কিবা এটা দেখি এটা কিবা ভাল লাগে গাইজ গোটেই ৰাস্তাত মানুহ বাপৰে পুৰা মানুহ একদম ভৰ্তি হৈছে পুৰা এবাৰ ৰখাইছে তাতে আৰু গাইজ এইটো হৈছে দৰাৰ মামাহঁতৰ ঘৰ আৰু দৰাৰ মামা আৰু মামী ৰখি আছে মানে মিঠাই খুৱাব লাগে বোলে দৰাই মামাহঁতৰ ঘৰৰ আগেৰে গ'লে সেইকাৰণে মিঠাই ৰখি আছে মামীয়ে দৰাৰ মামী মানে গাইজ দৰাক মিঠাই দিব ধৰিছে গাইজ পাব্লিকৰ ভিৰ চাওক গাইজ ইয়াতেতো কমেই মাজে কিমান ভিৰ হৈছে বাপৰে গাইজ যেতিয়া গৰু দাউৰিব তাৰমানে মানুহবিলাক পুৰা বেলেগ দাউৰিছে পুৰা গাইজ ৰাস্তাত মানুহ চাওক গাইজ গৰু গাড়ী চাবলৈ মানুহ কিমান ৰখি আছে চাওক গাইজ এবাৰ বাপৰে আল্টিমেট দে গাইজ দৰাৰ বোলে ভাল লাগিছে গাইজ মানুহ চাওক গাইজ নধৰা হৈ গৈছে পুৰা বাপৰে কিমান মানুহ কেমেৰাত সিমান মানুহ কেপচাৰ হ'ব পৰা কিন্তু মানুহ ইমান হৈছে বাপৰে গাইছত লগাইছ গাইজ দৰাক গেটৰ কাষত বহাই কেনে কিবা কাৰণে মিঠাই চিঠাই খুৱাই দিয়ে সেইখিনি আপোনালোক দেখুৱাব পৰা মানুহবিলাকৰ কাৰণে গাইজ ভিতৰত মানুহ চাওক গাইজ অ' মাই গড বাপৰে গোটাই ভৰ্তি একদম খোজ দিবৰ জেগা নাই বাপৰে আৰু সেইটো পুতলাও বা কি দিছে বে এইটো দৰা ভয় লাগছে নেকি নাই বোলে গাইজ ভিডিঅ'টো বেছি দীঘল হৈ নকৰোঁ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বাই বাই গুড নাইট